মুখ্যমন্ত্ৰীৰ সপোন অথলে গ'ল উন্নয়নৰ ফটা ঢোল ৰাজ্যসভাত অসমৰ বিকাশৰ পয়া লগা ছবি দৰিদ্ৰতাৰে হিমন্ত চৰকাৰৰ আন এক ৰেকৰ্ড দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমৰ নাম সন্নিৱিষ্ট কৰিম বুলি ফিতাহি মাৰি থকা হিমন্ত চৰকাৰৰ কাৰ্যকালত প্ৰকৃততে হৈছে কি ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত লাভ কৰা চৰকাৰী তথ্য দেখিলে আপুনিও ক'ব মামা এইবোৰ কি অসমৰ 1/3 লোকেই দৰিদ্ৰ 1,01,27,000 লোক বাস কৰে দৰিদ্ৰ সীমাৰেখাৰ তলত দৰিদ্ৰতাৰ ক্ষেত্ৰত অসমৰ স্থান 28 দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত দেশৰ 35খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান 28 অৰ্থাৎ শেষৰ পৰাহে দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত অসমে লাভ কৰিলে 8ম স্থান এয়াই অসমৰ প্ৰকৃত উন্নয়নৰ ছবি এয়াই অসমক শ্ৰেষ্ঠ কৰাৰ যাত্ৰা কৰ্মসংস্থাপন উৎপাদনশীলতা বৃদ্ধিৰ সলনি কেৱল আঁচনি ঘোষণা কৰি হিতাধিকাৰী সৃষ্টিৰে চমক দেখুৱাৰ ফলতে আজি অসমৰ এই অৱস্থা হৈছে সেয়া নিশ্চিত সত্য নিউজ ডেস্ক ৰিপৰ্ট NM TV